हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चेनेल मैं जुलिए मोर नतुन ब्लगले आपन सकलोके पुनर्बार स्वागतम जानाइछु सकलोके सुप्रभात दे माने गुड मर्निंग एतिया आज यार पर स्टार्ट करिछु और घर खारिलो खारि घर दुआर साफा करिलो रूमबिलाक साफा करिले एतिया घर मुछि आछु एतिया बाजिसे 6टा मान बाजिसे सागे दे इमन करिछु आने बारु तासरे मुसी करी आजरी हमार गोखाई उलिया লৈ গৈছে डेटाके बाहिरले हि माने रातिबा नाथाके जेतु घर रूमत থাকিব নোৱাৰে মানে নাথাকে মানে পোহৰ হোৱা মাত্ৰকে তাক বাহিৰলৈ নিব লাগে সৰু লছলে তেনেকুৱা বুলি কয় সবে তাৰপিছতে ঘৰ গুটিবিলাক ৰুম চুম বিলাক মুছি কৰি আজৰি হলো তাৰপিছত গা পা ধুই আজৰি হলো তাৰপিছত আৰু ভিডিঅ' নকৰিলো বহুতে ভাত পানী বনাই কৰি আজৰি হলো মই সেফালে মানুহ এজন আহিছে কাম কৰিবলৈ বাৰীবিলাক বহুত লেতেৰা হৈছে বাৰীত বহুত জংগল হৈছে তামোলৰ পুলিও ৰুবলৈ আছে বহুত তাকে বাবাই মাতি আনিলে এজন মানুহ আহিছে কাম কৰিবলৈ सॉरी एकेबारे बनालो माने আজি माने रातिबा कुकार दिलो भातकेटा बाकी ने एकेबारे बनाइ दिलो बनाइ पेले माने আজি মানুহজন আহিছে কালিও পৰহি আহিছিলে কাম কৰিবলৈ মানে গছ পুলি আৰু বাৰীখন সাফা কৰা বহুত জংগল হৈ গৈছে গোটেই বাৰী চাই নেমু চেমু বিলাক তাৰ পিছতে তাতে সাফা কৰিবলৈ আহিছে তাৰ পিছত এতিয়া হে তামোলৰ পুলি ৰুব মানে ৰুই আছে আৰু পিছফালে তাকে এতিয়া ভাত পানী বনাই আজৰি হলো অলপ পিছত আকৌ চাহ দিব হ'ব এবাৰ দিলো চাহ कलर पिछा दी हम इतना गोसाई माए कपड़ पिने आसे गा धुई आसे कानो चाब दे कि थाओ 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 कि कि आको एटू हामु दिबा हामु তাৰপিছত গোখাই খুৱাবলৈ লৈ গ'লো তাক খুৱালো খুৱাই কৰি আহিলো সেইখিনি ভিডিঅ' নকৰিলো আৰু তাৰপিছতে আকৌ তাক খুৱাই পেলাই আহি কৰি কাম আছিলে কিবা কিবি কাম মানে বিশেষকৈ মানুহজনক চাহ পানী দিব লাগে সেই চাহ পানীখিনি দি কৰি উঠিলো উঠি পেলাই ৰুটি বনাই পেলাই দিলো তাৰপিছত দি পেলাই গোখাই শুইছিলে আকৌ মানে অলপ পাছতে উঠিলে উঠি ফেনখন চলি আছে ফেনখনৰ বলে থৰ পৰি চাই আছে হাঁহিও কান্দেও টোপনি পূৰ্ণলে আকৌ তাক খুৱাই ল'ব লাগিব ডিন্ডিক টাক 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 ডিন হেল্ল' বিভান কৈছে ন চিলা হেল্ল' বিভান কৈছে কি হেল্ল' বিভান মুটু কলি জানে তাক খোৱা পোৱা নাছিলে সি নুশুলে এনেকৈ অলপ খেলিলোঁ তাৰপিছত তাক হেৰিক দিলোঁ মাহঁতক দিলোঁ দি কৰি লৈ চাহ বনাবলৈ হ'ল মোৰ চাহ বনাবলৈ আহিলোঁ মানুহজনক চাহ দিব লাগে তাৰপিছত বাবাকো দিব লাগে তাৰপিছত চাহ পানী দি কৰি আহিলোঁ ভিডিঅ' নকৰিলোঁ পেহীয়েকলৈ যায় মানে একে হাত মেলি মাত দিবহে পালে আৰু একে যায় মানে সি আৰু এয়া সি পূৰা তাৰ কথা শুনিব দেই নাযায়হে পাই নিবানে সোধা নিনিও দে তোমাক ফুফু নিনিও দে তাৰপিছতে পূজাই লৈ গ'ল তাক তাৰপিছতে মই দুপৰীয়া চাটনি অলপ বনাওঁ বুলি দালি ভাজি এইটো তাকে মান ধনিয়া পাত দালি কেইটামান তিয়াই লৈছিলোঁ তাৰপিছতে লগতে তিয়াইছোঁ মই গৰম পানীতে তিয়াই দিলোঁ মানে নহ'লে নিতিতে যে ঘপককৈ পিছলি নহৰু আৰু আদা অলপ লৈ লৈছোঁ তাৰপিছত কেঁচা জলকীয়া এনেকৈ চাটনি অকণ পিচিলোঁ এটাই বাজিলেহি 4টা বাজি গ'ল এটা বাজা নাই বাজিব আৰু তাৰপিছতে এতিয়া সেইকাৰণে দুপৰীয়া ভাত বাকী ৰঙালাও ভাজি ঢেকীয়া ভাজিলোঁ ৰঙালাও চয়াবিন আলু এনেকৈ ভাজিলোঁ তাৰপিছতে দালি ভাতকেৰেলা বিলাহী এনেকৈ বনালোঁ এতিয়া চাটনি অকণ পিচিম বুলি ভাবিছোঁ তাকে মান ধনিয়া দালি আৰু জলকীয়া এনেকৈ এয়া হ'লে সজালোঁ আমাৰ ঘৰত যোনজন কাম কৰি আছিলে মানুহজন তেওঁৰ কাৰণে এয়া সজাইছোঁ বাবাকো দিলোঁ বাবাই খাই আছে তাৰপিছত এজন মানুহজনৰ কাৰণে এইখিনি হেৰি কৰিছোঁ তাৰপিছত এই মানুহজন মোৰ হাজবেণ্ড আকৌ আহিয়ে পোৱা নাই ডিউটিৰ পৰা তেওঁ আহি পেলাই পিছত খাব পানী খাই উঠি মুখ হাত ধুই আহিছোঁ তাৰপিছত তামোল বহুত দিনৰ মূৰত খাই দিওঁ
সদায় নাখাওঁ কেতিয়াবা খাওঁ অকণ ভাল কৰি দিম এয়া সন্ধিয়া লাগিলে মই গা পা ধুলোঁ আবেলি কাম বন কৰি তাৰপিছতে এতিয়া পাকঘৰলৈ যাওঁ আবেলি এতিয়া সন্ধিয়া যে চাহ বনাওঁ তাৰপিছত পাপালৈ মেগী বনাম চাই থাকিব জমনি এটা মোৰ মানে ভতিজা ল'ৰা এটা তাৰপিছতে সি মানে মাকৰ লগত চাৰিআলি গৈছিলে যাওঁতে মই মানে ফুটৰ পেকেট আনিব দিছিলোঁ আনিলে তাৰপিছত সি মানে মোক দিবলৈ আহিছিলে তাৰপিছতে মই মানে তাক থেংক ইউ নক'লোঁ সি এতিয়া মাক লিখিছে ববৈ মোক থেংক ইউ নক'লে ববৈ মোক থেংক ইউ নক'লে এতিয়া চিঞৰি আছে চুলি কিয় থেংক ইউ নক'লা বলক থেংক ইউ দি থৈ আহোঁ দেই থেংক ইউটো থেংক ইউ এটা কম হা হিচাপ মই মানে ইমান কথা পাতি আছোঁ আইঅ' থেংক ইউ দেই আইঅ' যোৱা থেংক ইউ নক'লোঁ দুখ আৰু তাক থেংক ইউ দি থৈ আহিব লগা হৈছে এতিয়া তাৰপিছত এয়া সন্ধিয়া খাবলৈ মেগী বনালোঁ বাবাৰ কাৰণে মানে দেউতাৰ কাৰণে আৰু ইফালে মাক চাহ দিছোঁ আৰু মই এইফালে দৈ আছিলে অলপ সেই দৈৰ লগতে মুড়ি চেনি এনেকৈ দি পেলাই খালোঁ তাৰপিছতে খাই কৰি মানে 7:30 মানে বাজিলে চাহ খাওঁতে তাৰপিছত ভাত বনাবলৈ আহিলোঁ পোৱালি শুলে যিহেতু তাৰপিছত মাছ আনিছিলে বাবাই আবেলি সৰু সৰু মাছ তাকে নাৰ পুঠি এনেকৈ আছে সৰু তাৰপিছত তাকে ভাবিলোঁ নেমু টেঙাৰ লগতে বনাম নেমু আলু এনেকৈ দি পেলাই তাকে মই মাছখিনি ভাজিবলৈ লৈছোঁ এয়া মানে হ'লেই তৰকাৰী আৰু মই ভিডিঅ' নকৰিলোঁ আৰু এয়া তৰকাৰী হ'ল ইফালে মাছ ভাজি থৈ দিছোঁ ভাত কুকাৰত দিলোঁ বেছি সময় নালাগিলে গেছতে বহাইছোঁ যিহেতু তাৰপিছতে এয়া হ'লে এয়া মাছ জ্বলা দি পেলাই পিঁয়াজ চিয়াজ এনেকৈ ভাজিছোঁ তো ভাত পানী খাই বৈ আহিলোঁ এতিয়া শুম গোসাঁই শুইছে মানুহজনো শুলে শুম এতিয়া তো আজি ভিডিঅ'টো ইমানেই আছিলে দিনটো ইমান দেখুওৱা নহ'ল তুমি যিখিনি দেখালোঁ সেইখিনিয়ে তো ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে প্লিজ এটা লাইক কৰি দিব নতুনকৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোক আগুৱাই লৈ যাওঁ বুলি আশা থাকিলে যদি আপোনালোকে মোক মৰম দিয়ে আশীৰ্বাদ কৰে তেতিয়া মই আকৌ এটা নতুনকৈ ভিডিঅ' দিবলৈ মানে উৎসাহ পাম সেইকাৰণে আৰু মুখখন যে এসোপা কিবা কিবি দেখিছে মই নেমু লগাই থৈ দিছোঁ যে বগা বগা মানে ঘামি পূৰা ঘামচি ওলাই গৈছিলে মুখত সেইকাৰণে নেমু সানি থৈ দিছোঁ এতিয়া তো গুড নাইট আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম লাভ ইউ অল